হাই মই ৰাজ কোৱা। আজি আহিছোঁ চুলি কাটিবলৈ। ভাবিছোঁ চুলিখিনি পূৰা চাটাই দিওঁ, মানে টাকলা কৰি দিওঁ, কাৰণ কাইলৈ ঘৰত সকাম এভাগ আছে। চুলিখিনি পূৰা টাকলা কৰিবলগীয়া হ'ল। একো নাই, কৰিবলৈ আহি পাই গ'লোঁ। ফাইনেলি এনেকৈ ধুই মেলি লৈছে, মানে পানী দি পূৰা মাৰি লৈছে, মানে চেম্পু পানী মাৰি মেলি লৈছে, মানে কোমলতা কৰি লৈছে চুলিখিনি। কোমলতা এটা কৰি ল'লে মানে মই দুখটো কম পাওঁ। একো নহয়, কৰি লওক কোমলতা। মনটোও বেয়া লাগি গৈ আছে, যেনে তেনে খুৱাই চুলিকেইডাল আহিছিলে, মানে মই জিৰ' মাৰি দিছিলোঁ ন, সেইবাবে মানে মনটো আৰু বেয়া লাগিছে। তাৰপিছত পূৰা আৰম্ভ কৰি দিলে কাটোতে মেলোতে। খালি ডিচিশ্যন লওঁতে গৰম দিনত ল'ব লাগিছিলে মই চুলিকেইডাল কটা, মানে ঠাণ্ডা দিনত কাটিব নালাগিছিলে। এতিয়া কুঁৱলী পৰিব ন, খুব চৰ্দি লাগিব। একো নাই, আকৌ নিজৰে খেতি আহি যাব। মনটো বেয়া লাগিলে কি হ'ব, পূৰা দাড়িখিনিও চুচি ল'লোঁ। দাড়িখিনি নাই বাৰু, অকণমান আছিলে, তেওঁ চুচি মেলি লৈছোঁ আৰু যি নিত তেনি পাইছোঁ আৰু। তাৰপিছত একদম এইকেইদিনৰ মোৰ সাৰথি হ'ব এই ভাগে, টুপি ভাগেই হ'ব আৰু।